guys, welcome back to my YouTube channel. আজি আমি গৈ আছো ধলগুৰি দৌল য'ত নেকি চেনিৰামৰ মন্দিৰ আৰু আজি মই ফাৰ্ষ্ট টাইম গৈ আছো আমাৰ ঘৰৰ পৰা বেছি দূৰ নাই তথাপিও মই যোৱা নাছিলো কাৰণ মই ইমান ধ্যান দিয়া নাছিলো কিন্তু যেতিয়াৰ পৰা ইউটিউব খুলিছে তেতিয়াৰ পৰা সব চাব মন গৈ আছে আৰু আপোনালোকক দেখাব মন গৈ আছে আৰু আজি মোৰ লগত আপোনালোকে চাই থাকিব পাৰিব ধলগুৰি দৌল আৰু বলক This is our Morami Center, য'ত মৰম কিনা বেচা নহয় আদান প্ৰদান কৰা হয় আৰু আপোনালোকক কাৰোবাক মৰম আদান প্ৰদান কৰিব মন গৈছে আৰু ইয়াত কিছুমান বস্তু কিনি পেলাই আপুনি আদান প্ৰদান কৰিব পাৰিব একো আপত্তি নাই আৰু যদি মৰম লাগে মোক কল কৰিব আৰু নাম্বাৰো দি দিম লাগিলে that the brothers on the rise now. Endless celebrations all in my house. Levitating now, I'm super duper fly now. London boy, but they see where I reside now. Put the time in. To guys, পালোৱে আৰু আমি দলগুৰি দল আৰু আমি আছো এতিয়া দলগুৰি দলৰ গেটৰ সন্মুখত আৰু গেটখন আপোনালোকে চাই কেনেকুৱা লাগিছে ফিলিংছটো মোৰতো হিষ্টৰিকেল প্লেচ চাব বহুত মন গৈছে মানে দলগুৰি দল চাব বহুত মন গৈ আছে আৰু আপোনালোকক দেখাম এই আপোনালোকে চাব পাৰে আৰু বেছি দূৰ নাই আৰু অলপ 100 মিটাৰ 50 মিটাৰ আৰু ভাই সাবে কি মজা লাগিছে ৰে মই ক'ত আছিলো ইমান দিনে থুৱে মেৰি জিন্দগী পে অবে মই ইমান দিনে চোৱাই নাছিলোঁ মই ইমান ধুনীয়া হ'ব বুলি মই জনা নাছিলোঁ ইমান ওচৰতে আছে কিমান হ'ব 14-15 কিলোমিটাৰমান হ'ব বাপৰে বাপ আজিৰ পৰা মই ডেইলি আহিম আৰু বাইকখন ইয়াতে ৰাখি দিওঁ আৰু ভিতৰত নোযোৱাৰ আগতে আমি নামঘৰটো সেৱা জনাই লওঁ আৰু নামঘৰটো লিখা আছে বনমালী দেৱৰ জন্মস্থান আৰু স্থাপিত হৈছিল 1598ত আৰু পুনৰ নিৰ্মাণ হৈছিল 1984 আৰু আপোনালোকে চাব পাৰে নামঘৰটো ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ৰং বিৰঙী বহুত ভাল লাগিছে নামঘৰটোত নামঘৰীয়াই সেৱা কৰি আছে চাব পাৰে মই কোৱা নাই তো ফাইনেলি গাইজ আমি আহি পালোঁ দলগুৰি দল আৰু আপোনালোকক আজি দেখাম দলগুৰি দলৰ চাৰিওফালে কি আছে কিমান চন নিৰ্মাণ কৰিছিল আৰু প্ৰথমতে আমি ভিতৰত যাওঁ বলক তো ভিতৰত অলপ আন্ধাৰ আছে আৰু আন্ধাৰ মোবাইলত ফ্লাছ লাইট জ্বলাবলগীয়া হৈছে আৰু মোবাইলতে আমি শ্বুট কৰি আছোঁ তো মই ইয়াত শুনিছিলোঁ কি এজন মানুহৰ মৃত্যু হৈছিলে চ' অলপ ভয়ো লাগিছে ইমানো ভয় লগা নাই বাৰু আৰু কাৰণ ডাইৰেক্টকৈ যি দেখিছো ইমান কিয় ভয় লাগিব তো আপোনালোকক দেখাই আছোঁ মই তো গাইজ ইয়াত লিখা আছে কি বাসুদেৱ দলগুৰি দল মানে এই মন্দিৰটোৱে চুলিফা উৰ্ফে আৰু ল'ৰা ৰজাই 1679 to 81 খ্ৰীষ্টপূৰ্বত নিৰ্মাণ কৰা হৈছে আৰু লিখা আছে কি যদি এই দলটোক কোনোবাই ক্ষতি নিৰ্মাণ সলনি কৰিব চেষ্টা কৰে বা অপব্যৱহাৰ কৰে তেতিয়া 3 মাহ জেল 5000 টকা জৰিমনা ভৰিব লাগিব এনেকৈ লিখা আছে আৰু
ইয়াত আমাৰ ভগৱান শ্ৰীকৃষ্ণই যেতিয়া সৰু কালতে লোকৰ ঘৰে ঘৰে চুৰ কৰিছিল তেতিয়াৰ দিনাৰ মূৰ্তিও ইয়াত আছে আৰু আপোনালোকে ঢেৰ মূৰ্তি চাব পাৰিব বহুখিনি মই এয়া আমাৰ শ্ৰীকৃষ্ণ আমাৰ চেনিৰাম মহাজন যাৰ নেকি 15জনী গাৰ্লফ্ৰেণ্ড আছিলে আৰু আমি চবেই ভাল পাওঁ কাৰণ সকলোৱে এনেকুৱা মানুহকে আমি বেছিকৈ ভাল পাওঁ আৰু শ্ৰদ্ধা ভক্তিও কৰোঁ চেনিৰাম বুলি কয় যে মই যে তেওঁক বেয়া পাওঁ এইটো নহয় আৰু মৰমতে কৈছোঁ আৰু ইয়াৰ ওপৰত উঠি দেখুৱাম আপোনালোকে চাই থাকিব বহুত ভাল লাগিব ভিডিঅ'টো আৰু অপব্যৱহাৰটো মই কৰা নাই বুলি ভাবিছোঁ কাৰণ এজন মানুহক সুধিছোঁ তো কৈছে ভিডিঅ' বনাম বুলি তো অনুমতি প্ৰদান কৰিছে আৰু বলক তো গাইজ আপোনালোকে চাব পাৰে ওচৰৰ পৰা চাওক ওপৰৰ পৰা চাওক আৰু এতিয়া আমি চাই অলপ ভয়ো লাগিছে কাৰণ মই এজনকে সুধিছোঁ ন বাকীবোৰকতো সোধা নাই তো অলপ ভয়ো লাগিছে আৰু অলপ ওখও আছে প্লেচখন আৰু ওপৰত নুঠোঁ বাৰু ওপৰত উঠি মই আৰু বেছিকৈ অপব্যৱহাৰ কৰিব মন নাই আৰু নিজকে অলপ বেয়াও লাগিছে আৰু ভিডিঅ' বনাবও মন গৈছে আৰু উঠিবও মন গৈছিলে তো উঠি গ'লোঁ আৰু আপোনালোকে বেয়া নাপাব যদি আপোনালোকে বেয়া পায় বা মোৰ যিবিলাক ভিডিঅ'ত আৰু মোৰ ভিডিঅ'খিনিত যোনকেইটা ভুল হৈছে আৰু এই ভুলকেইটা আপোনালোকে কমেণ্টত জনাই দিব এইটো এনেকুৱা হ'ব লাগে আৰু আজিতো বহুত ভাল লাগিছে কাৰণ আমিতো ল'ৰা ৰজা বা চুলি খোৱা উৰুপেক দেখা নাই তথাপি ইহঁতৰ বনোৱা এই দলটোক আমি চাব পাৰিছোঁ আৰু হিষ্টৰিকেল প্লেচ এনেও মোক বহুত ভাল লাগে আৰু মই চাবও মন যায় মোৰ আৰু সেয়া আমি নামি আহিলোঁ এতিয়া আৰু আপোনালোকক যদি এই ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যোনকেইটা মোৰ ভিডিঅ'খিনিত ভুল হয় এইটো ভুল হৈছে এইটো এনেকৈ হ'ব লাগিছিলে এনেকুৱা কমেণ্টত জনাই দিলে বহুত ভাল পাম আৰু আপোনালোকৰ মৰম দিলে আমি বেছিকৈ উৎফুল্লিত হৈ উঠিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ'খিনি লাইক কমেণ্ট কৰি থাকে মৰম দি থাকে তেতিয়াহ'লে আৰু নতুন বেছি ভাল ভিডিঅ' বনাবলৈ আমি আপোনালোকৰ পৰা আগ্ৰহ পাই থাকিম আৰু আমাৰ যিটো আজিৰ ভিডিঅ' ইয়াতে সামৰণি কৰিছোঁ।